নমস্কাৰ প্ৰিয় দৰ্শকক স্বাগতম জনাইছো বুলেটিন পোষ্টলৈ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ মাজলৈ এটা গুৰুত্বপূৰ্ণ খবৰ বাগজান আশ্ৰয় শিবিৰত হদিয়াৰ বিধায়ক বলিন চেতিয়া তিনিচুকীয়াৰ বাগজানত গেছ নিগতৰ হোৱাৰ ফলত ক্ষতিগ্ৰস্ত হৈ আশ্ৰয় শিবিৰত থকা লোকসকলৰ কাষত আজি হদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়া উপস্থিত হয় বিধায়কজনে বাগজানত উপস্থিত হৈ আশ্ৰয় শিবিৰত থকা লোকসকলৰ পৰিস্থিতিৰ বুজ লয় বৃহত্তৰ অঞ্চলটোৰ ক্ষয়ক্ষতিৰ সম্পূৰ্ণ ক্ষতিপূৰণ অইল ইণ্ডিয়া দিব লাগিব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে অন্যহাতে কিছুদিন পূৰ্বে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহন আশ্ৰয় শিবিৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত শিশুকে ধৰি মাছ কাছৰ মৃত্যুৰ কাৰণ সম্পৰ্কে কৰা মন্তব্যৰ ওপৰত সাংবাদিকে সোধা প্ৰশ্নত তেওঁ মন্তব্য কৰাৰ পৰা বিৰত থাকে যদিও এই সময়ত অন্য কোনো ধৰণৰ মন্তব্য কৰাটো উচিত নহয় বুলি উল্লেখ কৰে ইফালে কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত লকডাউন হোৱাৰ বাবে বিদেশৰ পৰা বিশেষজ্ঞ বৰ্তমানলৈকে উপস্থিত হোৱা নাই যদিও দুই এদিনতেই তেওঁলোক উপস্থিত হ'বহি বুলি উল্লেখ কৰে অসুবিধাটো যথেষ্টখিনি হৈছে কাৰণ নিজৰ ঘৰ এখন এৰি থৈ আহি এইদৰে মানে যদি শিবিৰত থাকিবলগীয়া হয় সেইটো আৰু কিমান মানে দুখজনক আমি মানে সকলোৱে উপলব্ধি কৰিব পাৰিছোঁ আৰু এইটো এটা দুৰ্ভাগ্যজনক ঘটনা এটা হ'ল আৰু ইয়াৰ ধৰি লওক মানে এইটোতো অইল ইণ্ডিয়াৰ মানে কাম হয় তেওঁলোকৰ দায়িত্ব আছে আৰু তেওঁলোকে ইয়াত যিমান ক্ষতিপূৰণ হৈছে সেইখিনি তেওঁলোকে মানে দিব লাগিব আৰু মানুহখিনি আকৌ ইয়াত থাকিব পৰা অৱস্থা কি আছে সেইখিনি তেওঁলোকে চাই তাৰ ব্যৱস্থা ল'ব লাগিব আৰু যোৱাকালিও আমাৰ মানে ফাইনেন্স মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিল তেওঁকো আমি অৱগত কৰাইছোঁ আৰু অহাকালিও মই গুৱাহাটীত যাম মাননীয় মুখ্যমন্ত্ৰীকো অৱগত কৰাম অতি সোনকালে যাতে ইয়াৰ এটা মানে ব্যৱস্থা কৰে আৰু অইল ইণ্ডিয়াও তেওঁলোকেও মই শুনামতে তেওঁলোকেও বাহিৰৰ পৰা ইয়াৰ টেকনিচিয়ান অনাৰ ব্যৱস্থা তেওঁলোকে ইতিমধ্যে যোগাযোগ কৰিছে দুই এদিনতে আহি পাব বুলি কৈছে আহি পায় আৰু এইটো বন্ধ হ'লেহে ইয়াৰ বাকীখিনি কাম কৰিব পৰা যাব আৰু যিটো মানে বন্ধ নহ'লেতো এইটো অতি বিপদজনক মানে হৈ আছে চাওক তেওঁ কি ক'লে কি নক'লে সেইখিনি বিষয়ে মই ক'বলৈ নাযাওঁ এই সময়ত আমি এই মানুহখিনিলৈ কোনো ধৰণৰ মানে অন্য ধৰণৰ কিবা মন্তব্য কৰাটো মানে ভাল কথা নহয় আৰু মানে এইটো এটা অতি দুখজনক পৰিৱেশ হৈ আছে এই অঞ্চলত সেইখিনি আমি সমাধান কৰাৰ বাবে আমি সকলোৱে চিন্তা কৰিব লাগে যিহেতু বিদেশৰ পৰা বিশেষজ্ঞ অহাৰ কথা আছে আজিলৈকে উপস্থিত হোৱা নাই কেতিয়ালৈকে আহি পাব বুলি আপোনালোকে কিবা যোগাযোগ জানে এতিয়া সমগ্ৰ পৃথিৱীত কৰোনা ভাইৰাছৰ পৰা মানে যিবিলাক ইণ্টাৰনেশ্যনেল ফ্লাইট আছে সেইবিলাক বন্ধ হৈ আছে আৰু এতিয়া মানে এখন দেশত বহুতো মানে কাগজ পত্ৰ অনুমোদনৰ প্ৰয়োজন সেই গতিকে তেওঁলোকে যোগাযোগ কৰি আছে আৰু অল ইণ্ডিয়া ফুল্লি লাগি আছে মাননীয় মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় পেট্ৰলিয়াম মনিষ্টাৰকো ইতিমধ্যে গোটেই কথাখিনি অৱগত কৰাইছে সেই গতিকে খুব সোনকালে দুই এদিনতে আহি পাব বুলি মানে জনাইছে নিউজ ডেস্ক বুলেটিন পোষ্ট